আমি সকলোৱে অৱগত যে কেইটামান দিন আগতে অসমত আমি সফলতাৰে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট সম্পূৰ্ণ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু দেশৰ বিভিন্ন উদ্যোগপতিসকলৰ অংশগ্ৰহণৰ মাজেৰে আমি এডভান্টেজ আসাম 2.0 ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ উদ্যোগীকৰণৰ এটা পৰিৱেশ নিৰ্মাণত সফল হৈছিলোঁ। সেই সন্মিলনতে আমি বিনিয়োগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বিনিয়োগ আৰু আন্তঃগাঁথনি এই দুইটা শিতানত সৰ্বমুঠ 5,18,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। আমি এটা মনত ভাবিছিলোঁ যে যিসকল সিৰিয়াছ প্লেয়াৰ নহয় ইনভেষ্টমেণ্ট সামিটত বুজাবুজিৰ চুক্তি সহি কৰাৰ পিছত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহিব, তেনে বহুত প্ৰস্তাৱক আমি সেই সময়তে একাষৰীয়াকৈ ৰাখিছিলোঁ যাতে বাস্তৱ আৰু এমঅইউৰ মাজত বৃহৎ পাৰ্থক্য থাকি নাযায়। কেইটামান দিন আগতে হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ পিছত বা ইনভেষ্টমেণ্ট সামিটৰ পিছত আমি লাভ কৰা সফলতা কেইটামানৰ বিষয়ে আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰলৈকে চাব যাওঁ, যোৱা কেইটামান মাহৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ শিতানত 3টা বৃহৎ ঘোষণাক আমি বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। এটা ঘোষণা আছিল গুৱাহাটীৰ ৰিং ৰোড লগতে নাৰেংগী কুৰুৱাৰ দলং। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7,800 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছত আন এটা বৃহৎ ঘোষণা আছিলে গুৱাহাটী আৰু শিলচৰৰ মাজত এক্সপ্ৰেছ হাইৱে এক্সেছ কণ্ট্ৰোল এক্সেছ হাইৱে। ইতিমধ্যে ভাৰত চৰকাৰৰ কেবিনেটে 23,000 কোটি টকাৰ এই আঁচনি মঞ্জুৰ কৰিছে আৰু খুব সোনকালে ইয়াৰ নিবিদাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। অৰ্থাৎ এডভান্টেজ আসাম 2.0 পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিছ আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত এই সংখ্যা আৰু বাঢ়ি যাব। আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে যি ধৰণে আমি প্ৰতিশ্ৰুতি বা ঘোষণা আমাৰ সন্মুখত আছিল তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। এতিয়া আমি আহিব খুজিছোঁ ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্ট শিতানত আমাক বহুকেইটা উদ্যোগ আৰু ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুইটাৰ ফালৰ পৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। ইনভেষ্টমেণ্ট সামিটত যেতিয়া আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰোঁ সি হ'ল জেনেৰিক, অৰ্থাৎ আমি অসমত উদ্যোগ এটা স্থাপন কৰিব বিচাৰিছোঁ। বাইণ্ডিং বা তাত চুক্তি নাথাকে যে মাটি ক'ত, ইনভেষ্টমেণ্ট ক'ত, ইনচেন্টিভ কি, এই কথাবিলাক নাথাকে। সেইবাবে বুজাবুজিৰ চুক্তিখনক লৈ
কোনোবাই যদি নকৰেও আমি তাত একো বিশেষ মাত মাতিব নোৱাৰো কিন্তু যেতিয়া ইনভেষ্টমেন্টৰ প্ৰপ'জ এমইউ সমূহ আমি বাইন্ডিং এমইউ লৈকে ৰূপান্তৰ কৰো তেতিয়াহলে আমি বুজি পাওঁ যে এতিয়া নেক্সট ষ্টেপটো হল ভূমি পূজন বা উদ্বোধন আমি এটা নিৰ্দিষ্ট পথত আগবাঢ়ি গৈছো আজি আমাৰ বাবে এটা আনন্দৰ দিন এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা এমইউ বিলাকৰ ভিতৰত 22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছো ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেচিয়েলিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু আৰপিএন স্পেচিয়েলিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইন্ডিং এমইউ কৰিছো আৰু মই কবলৈ পাই ভাল পাইছো যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে ইয়াত ইট ইজ কোনোবা যদি যায় দে কেন সি দ্যাট ইন দ্য ফিল্ড ইয়াৰ পিছত এছকেজে ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ তেওঁলোকে ওয়েষ্ট ৰিসাইকেল কৰিব 137 crores project আজি আমি চুক্তি কৰিছো কিন্তু by December it will be ready for inauguration আমি visual to দেখুতে আমি দেখিছো যে ইয়াত construction চলি আছে it is in the early stage of completion ইয়াৰ পিছত আমি Mathesons হাইড্ৰোজেন বুলি এটা কোম্পানী লগত আজি আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো This company originally is from Japan আৰু definitely India incorporate hoise so ei company to logoto aji ami binding MOU korisu and they are already working on site ami aji tinita ethanol projector logot MOU korisu Kamaikha Gulson Aadhar and Seas sarita project e ami on ground আজি গলে আমি দেখা পাম ইট ইজ ইন এডভান্স স্টেজ অফ কমপ্লিশন বহুখিনি আগবাঢ়ি গৈছে ব্ৰহ্মপুত্ৰ বিয়ৰি এটা কোম্পানী হ'ব তেওঁলোকৰ বহুতখিনি কাম আগবাঢ়ি গৈছে নেক্সট 6 month projects can be inaugurated মেগাশ্ৰী মেঘাটপ ম্যাক্স তিনিটা সিমেন্ট ফ্যাক্টৰী আমি 2,800 কোটি টকাৰ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো They have also started their construction. Hospitality sector at ami kebatao prokolpo aji sohi korisu Hilton Hotel, JW Marriott ei sariuta prokolpo Downtown, Jonali, Seleja ei tiniuta project itimodhe advanced stages of construction oleke aguai goise জাগিৰোডত টাটা গেটওয়েৰ প্ৰকল্প আজি আমি এমইউ কৰিছো আৰু টাটাৰ ডাঙৰ প্ৰজেক্ট কাখত চলি থকা কাৰণে স্বাভাৱিকতে এই প্ৰজেক্টটো খুব ইম্পৰ্টেন্ট প্ৰজেক্ট এণ্ড আমি ইয়াক কমপ্লিশন পৰ্যায়লৈকে লৈ আহিছো এছজেভিএন এখেতসকলৰ লগত আমাৰ অনগোয়িং প্ৰজেক্ট চলি আছে তেজপুৰ আৰু বিলাসীপাৰাত আজি নতুন কৰি আৰু 200 মেগাৱাট সোলাৰ পাৱাৰৰ বাবে আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 1 মেগাৱাট যদি আমি কৰো ইট কষ্ট আস অলমোস্ট 5 crores 1000 কোটি টকাৰ আজি আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 300 নিয়াৰ এবাউট 200-300 মেগাৱাটছৰ কাম তেওঁলোকৰ অন সাইট চলি আছে নেভেলি লিগনাইট কৰ্পোৰেচন আজি আমি 1000 মেগাৱাটছৰ বাবে আমি এটা কোম্পানী ফৰ্ম কৰিছো নেভেলি আসামস তাৰ নামও আমি NAPL দিছো নেভেলি আসাম প্ৰাইভেট লিমিটেড যেটো কোম্পানী তেখেতসকলে নাম দিছে ইয়াতো আমি 1000 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম
ঠিক তেনেদৰে আজি অসমত দুটা খুব ইম্পৰ্টেণ্ট আৰু মাইলৰ খুঁটা আমি স্থাপন কৰিব খুজিছো অন দ্য গ্ৰীণ পাৱাৰ। গ্ৰীণ পাৱাৰ সোলাৰত আমি উৎপাদন কৰো, কিন্তু ইয়াক আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফৰ দ্য পিক আৱাৰ্ছ। গ্ৰীণ পাৱাৰ সোলাৰত উৎপাদন কৰাৰ পিছত আমি যদি ইয়াক প্ৰিজাৰ্ভ কৰিব নোৱাৰো পিক আৱাৰ্ছত, তেতিয়াহ'লে আমি 24 hours green power আমি পাব নোৱাৰো। Today we have signed to binding MOU, one with ONGC Tripura Power Corporation Limited. তেখেতসকলে বেটাৰীত দিনত উৎপাদন হোৱা সোলাৰটো বেটাৰীত সংৰক্ষণ কৰি ৰাতি ব্যৱহাৰৰ কাৰণে আমাক এৰি দিব। We have signed a very important MOU today. আৰু তেখেতসকলে ইতিমধ্যে টেণ্ডাৰৰ কামত আগবাঢ়ি গৈছে। দে আৰ ইন এডভান্স ষ্টেজেছ অফ কমপ্লিশ্যন। ইয়াৰ পিছত উইথ নেপকোৰ কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্টছ আছে, কিন্তু আজি অসমত আমি ফাৰ্ষ্ট পাম্প ষ্ট'ৰেজ প্ৰজেক্ট মানে দিনত যিটো সোলাৰ পাৱাৰ উৎপাদন হ'ব, সেই সোলাৰ পাৱাৰত তেওঁলোকে পানীৰ মাজেদি দিনটো সাৰ্কুলেশ্যন কৰি সংৰক্ষণ কৰিব। ওপৰত এটা তেওঁলোকৰ টেংক থাকিব, তলত এটা টেংক থাকিব, নেচাৰেল পাহাৰৰ ওপৰ আৰু তল। পাহাৰৰ ওপৰ আৰু তলত পানীৰ সাৰ্কুলেশ্যনৰ মাজত তেওঁলোকে সৌৰ শক্তি সংৰক্ষণ কৰিব আৰু গধূলি হোৱাৰ লগে লগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে হওক বা চেন্ট্ৰেল ট্ৰান্সমিশ্যন লাইনতে হওক তেওঁলোকে এৰি দিব, যাতে গধূলি সেই সেউজীয়া শক্তি আমি ব্যৱহাৰ কৰিব পাৰোঁ। আজি নেপকোৰ লগত তাৰ আমি বাইণ্ডিং এগ্ৰিমেণ্ট, এডভান্টেজ আছামৰ সময়ত ইণ্টেনশ্যনৰ ওপৰত এগ্ৰিমেণ্ট হৈছিল, আজি আমি বাইণ্ডিং MOU স্বাক্ষৰ কৰিছোঁ, অৰ্থাৎ এতিয়া তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ ফালে আগুৱাই যাব। এই গোটেইখিনিৰ মাজত এখন আমি আৰু প্ৰাৰম্ভিক বুজাবুজি, এতিয়ালৈকে মই যিখিনি ক'লো এইখিনি প্ৰাৰম্ভিক নহয়, চূড়ান্ত পৰ্যায় হোৱাৰ পিছত আমি চুক্তি কৰিছোঁ। বাট উইথ হিন্দুজা আমি আজি এখন প্ৰাৰম্ভিক বুজাবুজি কৰিছোঁ। হিন্দুজাৰ লগত লগ লাগি আমি আৰু অসমত পাম্প ষ্ট'ৰেজ আৰু ক'ত কৰিব পাৰি, পাম্প ষ্ট'ৰেজৰ কাৰণে ছাইট চিলেকশ্যন লাগে। অসমত এতিয়ালৈকে 3টা ছাইট আমি চিলেক্ট কৰিছিলোঁ, এটা নেপকোৱে ব্যৱহাৰ কৰিব, এটা ছাইট য'ত নেকি আই থিংক দেয়াৰ উইল বি ইনভেষ্টমেণ্ট অফ more than 6,000 crore। 21 তাৰিখে কেবিনেটত আহিব, আমি ক্লিয়াৰ কৰাৰ কাৰণে আশা ৰাখিছোঁ। থাৰ্ড পাম্প ষ্ট'ৰেজ এটা ছাইট আমি চিলেক্ট কৰি ৰাখিছোঁ। আৰু হিন্দুজাই আজি আমাৰ লগত MOU কৰিছে যে আমি আৰু কৰবাত যদি আছে আমি ছাইট আইডেণ্টিফাই কৰি প্ৰজেক্ট কৰিব খোজো। দ্যাটছ এ প্ৰিলিমিনাৰী MOU। আৰু এই প্ৰিলিমিনাৰী MOU খনো যদি আমি কনভাৰ্ট কৰিব পাৰোঁ, আই থিংক দ্যাট উইল বি আনাদাৰ ইনভেষ্টমেণ্ট অফ 6,000 crore, য'ত নেকি আজি আমি ইয়াক 22,000 কোটি টকাৰ ভিতৰত আমি ইয়াক ৰখা নাই। অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰত 30,000 কোটি টকা, উদ্যোগত 22,000, লগত নামৰূপৰ ফাৰ্টিলাইজাৰ যি পুৰা বহুত স্পীডত আগবাঢ়ি গৈছে, কোম্পানী ফৰ্মেশ্যন হৈ গৈছে, 32,000 crores, 32,000 crores on investment, 30,000 crore on infrastructure. আমি এডভান্টেজ অসমৰ সংকল্পক আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ। মোক খততে সুধিছিল যে 5,15,000 কোটি টকাৰ প্ৰথম বছৰত কিমান কৰিব পৰা হ'ব। উই হেভ এ কেলকুলেশ্যন যে এই বছৰত আমি 1.5 লাখ কোটি টকালৈকে আমি ইনভেষ্টমেণ্ট আমি বাস্তৱলৈকে লৈ আহিব পাৰিম, আৰু সেই ধৰণে আমি আগবাঢ়ি গৈছোঁ। দ্য নেক্সট ওৱান, আমি আৰু নেক্সট MOU চাইনিং চেৰিমনি ৰাখিছোঁ ইন দ্য মান্থ অফ September or October, which will be big one. Then we will see some of the major players, যি নেকি ডাঙৰ ইনভেষ্টমেণ্টৰ এনাউন্স আছিল,
আমি ভাবিছো যে সেপ্টেম্বৰ অক্টোবৰলৈকে few of the major announcement আমি আৰু চুক্তিলৈকে binding চুক্তিলৈকে আমি কনভাৰ্ট কৰিব পাৰিম. We are working on 3 thermal power projects. We are working on more solar energy. We are working on more pump storage. And we are also working on petrochemicals. Orthat, ami bhabu je there will be further breakthrough in the month of September and October. Jot niki ami ei kam ami to convert in assurance to execution level oleke ami loi ahibo parim. Aru ei bosorer shekhor phale ami bhabu je keibatao uddogor ami inauguration koribo parim. Some industry are in the level of inauguration tarul ami loi jabo parim. Ajir ei uddogor majote we have created another front today, that is on dairy sector. Amar eta সকলোৱে আমি জানো যে বৃহৎ উদ্যোগৰ লগতে যদি ক্ষুদ্ৰ উদ্যোগ, হৰ্টিকালচাৰ, ভেটেনাৰী, ডায়েৰী ইয়াৰ যদি এক্সপানশন নহয় তেলে ৰিয়েল এমপ্লয়মেন্ট ইজ নট পসিবল. টুডে ইউ হ্যাভ সিন Amul has signed a agreement of 75 crore. Others have signed agreement of 2,000 crore. But when it comes to employment, with 75 crore, Amul will generate 20,000 employment. Because it is employment incentive. Others will put 50,000 crore, but the employment like Tata Semiconductor, they are putting 27,000 crore. Employment will be 30,000, but Amul has a power to create employment. By putting 75 crore, they can create employment of 20,000 crore, 20,000 numbers. So that's the power of dairy sector. That is the power of horticulture, veterinary, agriculture. Aji ami Okhomot, this is the first time Amul has shown interest. Ami NDDB logot kam kori asilu, National Dairy Development Board. We have signed MOU for producing 3 lakhs liters of milk, Dhemaji, Jorhat and Dibrugarh. By next September, we will be able to sign a permanent MOU, or rather we will be able to break grounds on that 3 projects. Today is the 4th projects with Amul for producing milk. Aru amar Okhomot issa ase, today we are producing processed milk 1,30,000 liter per day. We want to take it to 10 lakhs liter per day in next 4 to 5 years. Aru hei dikhotu aji ami we have taken a very important steps, and I am sure that we requested Amul for 2 projects. One is in Kamrup Metro or Kamrup district, others is in Bishwanath. So I am sure that by next time we will meet, definitely Amul will also come forward with the second project in Bishwanath. I like to assure MD Amul, I know that Gujarat is a standard by itself, but when you meet Tata guys, they have started 2 projects. One in Gujarat and one in Jagirot simultaneously. Today, Assam project is in far advanced level in compared to Dholera. So if you just Google progress in Dholera, progress in Jagirot, the progress in Jagirot is much better, because Assam we are not facing problem of plenty. So whoever comes here, we treat them as a state guest. But Gujarat or Haryana or Tamil Nadu, there is a problem of plenty. They can pick and they can choose. So we don't have that discretion yet. So whoever will come, we will give them royal privileges, royal honor, so that they can expand their business. I am sure that after 20 years,
we'll also be able to pick and choose, but today we are not on that stage. So I think it is a common business sense to come to Assam and put more and more investment here. So I'll request Amul to come forward and set up the next project in Bishwanath also, and Government of Assam will provide all kind of opportunity. Do not listen to anybody. What Bengal, what other advanced state cannot provide, Assam can provide in lightning speed. That is the way we are working in last 4 years. Now, coming to the next level, industry, investment, infrastructure. But for a country like India, idea is more important. Jodi idea generate nohoy, and jodi we work only in already invented space, then we will be beaten by the advanced country. Today, because of idea, we have seen India-Pakistan war. Our air defense system we have not replicated. People will say S-400 fine, we have S-400, but along with that we have put our Akash also. So our air defense system now based in the world, because indigenous effort is also there along with the already existing knowledge. So India has a unique opportunity of blending existing knowledge along with our own innovation. So innovation is the key for any state to progress. That is why in the last budget we have created a new ministry, new department called Startup and Innovation. Now under that department today we are giving grants to our startups, and I can vouch that our startups are really doing good. Lot of patent has already been signed. From the idea, it is now in the proof of concept. From proof of concept, people are in acceleration model, and people has also signed patent. Today we will see 24 young Assamese guy and our future who has received grant for the department today. We have a plan to actually expand the footprint of this department so that every colleges and universities of Assam become a harbinger of new ideas, new innovations. Today, this is the beginning. We want to take it to the next level. Aji ami Ohomor 24ta startupok Masi grant proof encouragement for proof of concept, patent. Amar Ohomor lora soalie kiman patentot agbahi goise, nijor concept korise, tak byaboharik bhabe proyog korise, aru aji patentoloike jabo parise. And bahut Ohomor bahiro lora soali aji Ohomot ahi Ohomor incubation centerot kam koribor kane agroh prakash korise, because they have seen clearly advantage of being in Assam. So these are very, very positive newses. Ami Ohomor raijok protisruti disilu je Ohomok ami eta uddogikoronor khetrot ekhon সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰিম. We are doing lot of activities. We are creating a good land banks so that when industry come, they do not have to wait. We are doing lot of infrastructure development to the land banks. We are creating more infrastructure so that our grid is stabilized. We do not have a problem of power. So you will see in the next level, in September and October, you will see certain big names who has announced projects during the Advantage Assam will come to the stage with execution understanding, with execution memorandum of understanding, and we are moving in that lightning speed. After Advantage Assam,
we are reviewing all the commitments almost weekly basis, daily basis, and we are working in right earnest, and we are also trying to ensure that industry which are coming to Assam, they are not facing problem of lands. মই অসমৰ ৰাইজক এটাই অনুৰোধ কৰিম যে আজি আমাৰ ৰাজ্যখনৰ বহু যুৱক ভাৰতৰ বিভিন্ন ৰাজ্যত 7,000 8,000 টকা দৰমহাত কাম কৰে মোৰ অফিসত ইয়াত মোৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে সকলো আছে এভৰি ডে উই গেট ইনফৰমেশন যে অমুক লৰাজন কেৰালাত মৃত্যু হল অমুক লৰাজনৰ তামিলনাডুত মৃত্যু হল অমুক লৰাজনৰ কৰ্ণাটকত মৃত্যু হল প্ৰথমতে আমাক অনুৰোধ কৰে যে ডেড বডি লৈ আহিব পাৰো নেকি আমি সহায় কৰো কিন্তু এটা সময়ত মাক বাপেকে আমাক কয় যে ঠিক আছে লৈ আহিব নালাগে তাতে সংস্কাৰটো কৰাই দিয়াব লাগে সো যেতিয়ালৈকে 7,000 8,000 টকা আমাৰ লৰা ছোৱালী অসমৰ বাহিৰত কাম কৰিব গৈ থাকে আমাৰ ৰাজ্যখনৰ পৰিৱৰ্তন হ'ব নোৱাৰে উদ্যোগপতিসকলক নাম লৈ গালি পৰা দিস ইজ এ ফেশন আদানিক গালি পাৰিলো আম্বানিক গালি পাৰিলো ফাইন কিন্তু হোৱাট ইজ দ্য অল্টাৰনেটিভ যদি আমাৰ লৰা ছোৱালী আদানি আম্বানি 7,000 টকাৰ চাকৰি কৰিব কেৰালাত যাবই লাগে যদি মুম্বাইত যাবই লাগে যদি কৰ্ণাটকত যাবই লাগে then why not you bring that Adani Ambani to Assam itself যদি তাতে গৈতো তাতে কাম কৰি আছে ultimately অসমৰ today more than 20 lakhs young boys are working outside Assam in a salary of 7,000 to 8,000 rupees per day অসমৰ পৰা যোৱা লৰা কোনো লেবাৰ ল নাই কোনো প্ৰটেকশন নাই কোনো সোশ্যাল প্ৰটেকশন নাই they are without guardians মই সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী সকলকো কম do not fall into the trap of eternal young leader of Indian politician Indian politics he is a eternally youth leader we have grown we become 55 years but he will not grow he will be always a youth leader now do not fall into his trap because for us the life and the future of that 20 lakhs young boys who are working outside Assam they are more important than this eternal youth leader of Indian politics so ami karubar trapot poribo nalage aji Gujarat trapot nopora karne Gujarat is the one of the prosperous state of country Tamil Nadu trapot nopora karne they are the one of the most prosperous state in the country because তেওঁলোকে ডিসাইড কৰিছিল যে আমি ট্ৰেপত নপৰো আমিও যদি ট্ৰেপত নপৰো আৰু উদ্যোগপতি সকলক আমি যদি আদৰণি জনোৱা এটা সংস্কৃতি অসমত নিৰ্মাণ কৰিব পাৰো we will be the future of India যেনেকে প্ৰধানমন্ত্ৰীয়ে কয় the new engine of growth that is the any state আমি আমাৰ হাতাম পুৰুষীয়া ভাৱনা কল্পনা চিন্তা ইয়াক ত্যাগ কৰিব লাগিব কলিকতাত গৈ কোনোবা এখন 5 ষ্টাৰত এটা লৰা অসমীয়া লৰাই কাম কৰাতকৈ সেইখন 5 ষ্টাৰ কাজিৰঙাত হলে সেইজন অসমীয়া লৰাই ঘৰৰ কাষত বহি চাকৰি কৰিব পাৰিব মাক দেউতাকে সদায় লৰাজনক চাব পাৰিব সোশ্যাল সিকিউৰিটি পাব চাকৰি কাৰণেতো আল্টিমেটলি লৰাজনে কবাত যাবই লাগিব so why not he stayed in Kaziranga why not he stayed in Manas instead of going to Kerala and Tamil Nadu আজি অসমৰ ভাৰতৰ যি হোটেলতে নাযাওক কিয় ফ্ৰন্ট ডেস্কখনত অসমীয়া লৰা ছোৱালী বহি থাকে ই আমাৰ বিফলতাৰ প্ৰতীক ও তাৰমানে অসমত এনেকুৱা হোটেল নাই নহয় বলে নাই সেই কাৰণে ইয়াত আহিছো যদি আমি যাবই লাগে কৰিবই লাগে why not we do it in Assam কাৰণ অসমত পটেনশিয়াল আছে মই ভাবো the ideology of left and liberal are obsolete because নদী আৰু সাগৰৰ পানী কেতিয়াও পিছলৈকে ঘূৰি না যায় এজন লৰাই লেফট হ'ব পাৰে ষ্টুডেন্ট হৈ থাকুতে কিন্তু যি দিনাখনে চাকৰিৰ বয়স হ'ব he cannot afford to be left unless
he is a professional agitationist like we have few. যেতিয়ালৈকে ৰাজনীতিক আৰু আন্দোলনক জীৱনৰ বৃত্তি হিচাপে নলয় তেতিয়ালৈকে বাওপন্থী আইডিয়াৰে কোনো লৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰে এটা সময়ত তেওঁলোকে জীৱনৰ কঠিন পৰীক্ষাৰ সন্মুখীন হয় আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যি কৰিলো কলেজ ইউনিভাৰ্চিটিত এতিয়াতো যি টাটাক গালি পাৰিলো যি আদানিক গালি পাৰিলো যি আম্বানিক গালি পাৰিলো তাতে চাকৰি কৰি হলো লৰা ছোৱালীক আমি ঘৰখন চলাব লাগিব তাত যেতিয়া আদানি গুৱাহাটী এয়াৰপোৰ্ট লৈছিল বহুত প্ৰটেষ্ট আছিল কিন্তু আজি আপোনালোকে চাব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ লগত থাকুতে যিমান লৰাই গুৱাহাটী এয়াৰপোৰ্টত কাম কৰিছিল তাতকৈ 3 গুণ লৰা ছোৱালী আজি কৰ্মসংস্থাপন গুৱাহাটী এয়াৰপোৰ্টত পাইছে 3 times today এতিয়া মোৰ তাত নতুনকৈ সমষ্টি now I know 10,000 people are being employed directly in airport and once we move into the new airport the number will expand to 30,000 25,000 so that is the power of industrialization উদ্যোগীকৰণৰ এইটোৱে পাৱাৰ উদ্যোগীকৰণে যাক ধনী কৰে হি পৃথিৱীৰ কোনোবা এখন দেশত গৈ উদ্যোগ কৰিব পাৰে হি ক্যান ইনভেস্ট মানি ট্ৰাম্পেও মাতি আছে ইউৰোপিয়ান ইউনিয়নেও মাতি আছে চাইনাও মাতি আছে if somebody has money in their pockets they can invest anywhere in India অসমে তাক ৰখাব নোৱাৰে আমি অসমত যিমানে লিখা পঢ়া নকৰো কিয় we cannot change the destiny of the people who have money in their pockets they will go in some part of the world and they will invest and they will be treated as a royal guest jetia sagorer khot ami bodlabo nuaru nodir khot ami bodlabo nuaru why not we swim along with the river and gets benefit out of it ami jodi sagor aru nodir khotor logot jao will be benefited কিন্তু আমি যদি ভাবো যে নহয় ব্ৰহ্মপুত্ৰখন আমি উলুটা কৈ বুৱাই দিম we will not be able to do that because we do not and because and if we go after that আমি যদি অলিক সপোন লৈ এইবিলাক কৰি থাকো the casualty will be our youth আমাৰ যুৱ শক্তিয়ে সৰু সৰু টকাৰ কাৰণে বাহিৰত কাম কৰিব লাগিব বাহিৰত কাম কৰা অপৰাধ নহয় with Japan government we are working যে আমি 1 লাখ লৰাক অসমৰ পৰা পঠাম জাপানত কাম কৰিবৰ বাবে but at the salary of 2 lakhs rupees 50,000 you go outside but 8,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী কিয় যাব 12,000 টকাৰ কাৰণে কিয় যাব so that is the spirit আমি নতুন অসমৰ নিৰ্মাণ কৰিব লাগিব যাতে আমাৰ সৰু সৰু টকা পইচাত কাম কৰা লৰা ছোৱালী বিলাকত আমি অসমত এটা কাঠামো নিৰ্মাণ কৰিব পাৰো আৰু আজি আমি ৰাজ্যখনত এটা পৰিবেশ নিৰ্মাণ কৰিব পাৰো আজি আপোনালোকে জাগিৰ ৰোডত যাব one of the best example কোনে পাতিছে nobody is border everybody is waiting যে প্ৰজেক্টটো কেতিয়া কমপ্লিট হ'ব এটা এজিটেশন নাই এটা ধৰ্ণা নাই এটা ধৰ্মঘট নাই অসমত আমি যিমান নতুন উদ্যোগ আহিব আমি সমাজখনে যেতিয়া আমি তেওঁলোকক আদৰি লম তাৰ বেনিফিট টেম্পোৰাৰিলি হিমন্ত বিশ্ব শৰ্মাই পাব পাৰে টেম্পোৰাৰিলি বিমল বৰাই পাব পাৰে but permanent beneficiary will be the youth of Assam অসমৰ যুৱ শক্তিয়ে তাৰ স্থায়ী যি বেনিফিট হ'ব they will be the permanent beneficiary of those projects সেই কাৰণে মই অসমৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব আৰু মই ভাবো যোৱা কেইটামান দিনত মোৰো আগতে এটা মনত সন্দেহ আছিল যে অসমত ইন্ডাষ্ট্ৰি আহিব পাৰে নে নাই অসমৰ বাহিৰত এটা সিচুৱেচন নিৰ্মাণ কৰা হৈছিল যে অসমত ইন্ডাষ্ট্ৰি আহিলে মানুহে আন্দোলন কৰিব মানুহে মাটি নিদিয়ে অসম চৰকাৰে সহযোগ নকৰে বিষয়াসকলে ফোন নধৰে অসমত আমি কোনো সুবিধা নাপাও গলে মানুহ অসমত আহিব খোজা নাছিল in last 2 years we have changed ourselves we have become proactive আৰু all right from bureaucracy to the people that change we have seen in last 2 years আমাৰ সমগ্ৰ ভাৰতৰ উদ্যোগপতি সকলৰ মনত at least
অসমত আহক বা নহক Assam is now a investment destination তাক আজি আমি মানুহৰ মনত আমি সংৰূপণ কৰিব পাৰিছো অসমৰ প্ৰতি যিমান নেগেটিভ এটিটিউড আছিল আজি আমি পৰিৱৰ্তন কৰিব পাৰিছো and মই বিশ্বাস কৰো যে আৰু 2-3টা 4টা বছৰ আমি যদি এই ধৰণে কাম কৰি যাব পাৰো সম্পূৰ্ণভাৱে আমি এখন নতুন অসম আমি অসমত নিৰ্মাণ কৰিব পাৰিম পুনৰ এবাৰ मैं সকলোকে धन्यवाद जनाइछु आज जो भी उद्योगपति यहाँ आए हैं और हमारे साथ आप लोगों ने एग्रीमेंट भी किया है कोई लोगों ने इंडस्ट्री को आगे भी बढ़ा लिया है जो भी हमने वादा किया हो एज पर आवर इंडस्ट्रियल पॉलिसी हम लोग इसको निभाएगा और साथ साथ में मेरा विश्वास है असम की जनता भी आप लोगों को स्वागत करेगा और हम लोग मिलके एक नया असम एक नया भारत का निर्माण में हम लोग अपना सहयोग रखूंगा बहुत बहुत धन्यवाद जय हिंद वंदे मातरम भारत माता की जय